নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বৰ্তমান এতিয়া আমি আছোঁ খুৰী এজনীৰ ঘৰত। আজি এটা বিশেষ নিমন্ত্ৰণত মাতিছে আমাক, মা পাপা ভাইটি মই আহিছোঁ। আজি এটা খুৰীয়ে আমাক স্পেচিয়েল আইটেম বনাই খুৱাব। চাই যাওঁ কিনো আজি খুৱাব খুৰীয়ে বনাই। আহক ভিডিঅ'টো আগলৈ চাই যাওঁ। এবাৰ ৰণিক লৈ গ'লো বৈ যাওঁ বোলো কাটি হৈ গ'ল চাউলটো দেখা দে দেখাইছোঁ এই চাউলখিনি দেখা দে কাক দেখাইছে ব্লগ গম পাইছেই চাগে কি হয়, লাহে লাহে গম পাব আৰু। লাহে লাহে কি এবাৰ হিলাই দিয়কচোন, এবাৰ হিলাই দিয়ক চব পুৰা আঠা খুৰীয়ে বনাইছে। খুৰীয়ে ওলাবলৈ বিৰাট লাজ কৰিছে। লৰাই আছে লৰাই দিছে হেৰি নহয় হাঁহৰ পুৰা মাংস শলাত ভৰাই দিছে। খুচিবানি কিমান দেৰি লাগে ন ইয়াৰ পৰা? হাঁহৰ পেটটো পুৰা খাইছে। ইমান জ্বলা দিছে ন, মোক খাই চকু পানী ওলাই গৈছে। তোমালোকৰ নাই পুৰা? এয়া খাবলৈ লৈছোঁ এতিয়া। এয়া হ'ল চেৱা দিয়া ভাত আৰু হাঁহৰ মাংস। মোৰ খাই বহুতেই ভাল লাগে, বহুত প্ৰিয় খাদ্য মোৰ। খুৰীহঁতৰ ঘৰৰ পৰা ৰাতি ভাত খাই মেলি এতিয়া আমি এফালে আহিছোঁ, ঘৰলৈ যোৱা নাই। এফালে আহিছোঁ, চাই থাককচোন বাৰু ক'লৈনো আহিছোঁ আমি। গম পাইছেই চাগে লাহে লাহে লাইট দেখি পিনে। সেয়া দূৰৈত জিলিক জালাক কিবা জ্বলি আছে। চাই থাকক বাৰু গম পাব। নন্দ যশোদা অহাৰ পিছৰখিনি তোমালোকে সেই ষ্টেজটো খালী কৰি দিব। সেই আগৰ তোমালোকে এতিয়া য'ত ফটো হোৱা এতিয়া ফটো হোৱাকৈ চাওঁ আৰু এইফালে যোৱা, এনেকৈ যোৱা আৰু যোৱা ইমানখিনি কৰিব লাগিব। সেই ছাইডটো ফ্ৰী কৰি দিব লাগিব, বুজি পাইছনে? তোমালোকে এনেকৈ থাকিব লাগিব। নন্দ যশোদা এইফালৰ পৰা আহিব, তেতিয়াহে কালি নাগৰ নৃত্যটো দৰ্শকে দেখিবলৈ পাৰিব। গম পাইছা? ফোন আনিছা নাই? তেতিয়াহে কালি নাগৰ নৃত্যটো দৰ্শকে দেখিব। আনিছা ফোন? নন্দ যশোদাৰ অভিনয় নাই জানো তাত? নন্দ যশোদা আহিব, কিবা কৰিব, অভিনয় কৰিব, সেইবিলাক তেতিয়াহে দৰ্শকে দেখিব। সেইটো কাৰণে সেই ষ্টেজটো খালী কৰিব পৰা তোমালোকে
গম পালেই চাগে পোষ্টাৰখন দেখি টিংখাং ৰাজগড়ত শ্ৰী শ্ৰী কৃষ্ণ মহাৰাস পতা হৈছে। দুদিনীয়া কাৰ্যসূচী। আজি প্ৰেক্টিছৰ শেষৰ দিন। সকলোৱে ষ্টেজতে আজিৰ দিনটো প্ৰেক্টিছ কৰিছে যাতে কোনেও নাৰ্ভাছ ফিল নকৰে। আৰু মোক দিছে ছেকেণ্ড দিনাখনৰ দৈৱকী পাৰ্টটো 29 আৰু 30 দুদিনীয়াকৈ হ'ব। 30 তাৰিখে মোক পাৰ্টটো দিছে। সকলোৱে আহিব চাবলৈ, ভাল লাগিব। ৰাতি 1টা বাজিছে। ইয়াতে আছোঁ ৰাসৰ মঞ্চত। মোৰ এতিয়া বহুত দেৰি আছে বাকী কৰিবলৈ পাৰ্ট। আজি এখন চিন আৰু ষ্টেজত লাষ্টটো চিন প্ৰেক্টিছ আছে। বুকু কেনেকৈ মিঠা সুবাসেৰে বিৰাট ঠাণ্ডা লাগিছে। জুইকুৰা দেখি জুইৰ ওচৰতে বহিলোঁ। এয়া দাদাবাহেঁতি সংগীতৰ চৰ্চা কৰি আছে। ভাল লাগিছে গান শুনি। বাটৰ শুকান ধূলিত সেমেকা যিটো প্ৰহৰে কৰে, যিটো প্ৰহৰে কৰে। ধুনীয়া ন? ভিডিঅ'টো দি দিবা দেই মোক। এতিয়া হৈছে ৰাতি 2:30। ঘৰলৈ যাবলৈ হৈছোঁ। প্ৰেক্টিছ চেক্টিছ চব সামৰি মেলি এয়া এফালে কৰিয়ে আছে প্ৰেক্টিছ কিছুমানে। ইমান ঠাণ্ডা পৰিছে বাপৰে, বহুত ঠাণ্ডা মানে। দেখিছে মোৰ হালতো পূৰা টুকি স্কাৰ্ফ লৈ লৈছোঁ। চব সুন্দৰ। সেয়া পাপা আহিছে নিবলৈ। ইমান ৰাতিখন বহুত ঠাণ্ডা। এয়া বাণিজ্য মেলা। সেইখন মঞ্চখন বহুত ধুনীয়াকৈ সজাইছে। চাৰিওকাষে বাণিজ্য মেলা হৈছে। এইখন হ'ল গেটখন। দুখন গেট দিছে। এখনত যান বাহন অহা যোৱা কৰিবলৈ, আৰু এইফালে এখন আৰু অকণমান শ্ব' টাইপৰ আৰু এইখন সৰু সুৰা ব্ৰিজ দলং খুব ধুনীয়াকৈ সজাইছে। এতিয়া গুড নাইট, বাই বাই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। শুভৰাত্ৰি। এতিয়া বাৰু ৰাত্ৰি হৈ থকা নাই, মৰ্ণিঙে হ'ল। গুড মৰ্ণিং।